নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ডিম্পল নাথে অসম মনিটৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোৰ টপিক হ'ল আধাৰ কাৰ্ডত মোবাইল নম্বৰ আৰু ইমেইল আইডি কেনেকৈ লিংক কৰিব পাৰি আৰু সংযুক্ত কৰাৰ একমাত্ৰ উপায় কি। গতিকে পলম নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে আপোনাৰ মোবাইল বা কম্পিউটাৰৰ এটা ব্ৰাউজাৰ অপেন কৰি ল'ব আৰু তাত টাইপ কৰিব uidai.gov.in। তাৰপিছত স্ক্ৰল কৰিব আৰু আপুনি দেখা পাব আপোনাৰ স্ক্ৰীনত বুক এণ্ড এপইণ্টমেণ্ট বুলি ইয়াত ক্লিক কৰিব আৰু আপোনালোকৰ সন্মুখত এটা নিউ টেব অপেন হৈ যাব। আপোনালোকে হয়তো জানে আধাৰ সেৱা কেন্দ্ৰ দুই প্ৰকাৰৰ, য'ত এটাক UID ৰান কৰে আৰু আনটোক ৰেজিষ্টাৰে ৰান কৰে। এতিয়া আপুনি চাব লাগিব UID ৰান কৰা আধাৰ সেৱা কেন্দ্ৰটো আপুনি উপভোগ কৰিব পাৰেনে নাই। ইয়াত ক্লিক কৰক আৰু ক্লিক কৰাৰ পিছত এয়া লিষ্টখন আহিব আপোনালোকৰ সন্মুখত, য'ত আপোনালোকে নিজৰ আধাৰ সেৱা কেন্দ্ৰটো বিচাৰিব লাগিব। যদি UID ৰান কৰা আধাৰ সেৱাটো নিজৰ কেন্দ্ৰটো বিচাৰি নাপায়, তেতিয়াহ'লে ৰেজিষ্টাৰত চাব। কিন্তু মই UID ৰান কৰাটোতহে চাম, কাৰণ মই ইয়াত নিজৰ আধাৰ সেৱা কেন্দ্ৰটো বিচাৰি পাইছোঁ। আৰু ইয়াত নিজৰ আধাৰ সেৱা কেন্দ্ৰটো সিলেক্ট কৰি ল'ম আৰু সিলেক্ট কৰি লোৱাৰ পিছত ইয়াক প্ৰচিড কৰি দি দিম। ইয়াত আপুনি আধাৰ আপডেটত ক্লিক কৰিব আৰু আপোনাৰ যিকোনো মোবাইল নং এটা দি দিব, ইয়াত দি দিব আৰু তলত কাষত থকা কেপচাটো ফিল আপ কৰি দিব। কেপচাটো ফিল আপ হোৱাৰ পিছত নেক্সট জেনেৰেট OTPত ক্লিক কৰিব। আপোনাৰ মোবাইলত এটা OTP পাব, সেই OTPটো ইয়াত দি দিব আৰু ভেৰিফাই হৈ যাব। আৰু ভেৰিফাই হোৱাৰ পিছত ভেৰিফাই OTPত ক্লিক কৰিব। ইয়াৰ পিছত আপডেটত আহিব। ইয়াত আপোনাৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো দি দিব, য'ত আপুনি আপোনাৰ মোবাইল নং আৰু ইমেইল আইডিটো লিংক কৰিব খোজে। ইয়াত আপোনাৰ ফুল নামটো দিব লাগিব, যেনেদৰে আধাৰ কাৰ্ডত দিয়া আছে। ইয়াৰ পিছত আপুনি ফুল নামটো দি দিব। ফুল নামটো ইয়াত দি দিব, আপোনালোকে স্কিপ নকৰিব। নেক্সট ইয়াত ডকুমেণ্টত আহিব, ডকুমেণ্ট চুজ কৰি ল'ব আৰু ইয়াত পিছত ষ্টেট চুজ কৰি ল'ব, চিটি চুজ কৰি ল'ব। ইয়াৰ পৰা আধাৰ সেৱা কেন্দ্ৰটো চুজ কৰি ল'ব আৰু আধাৰ সেৱা কেন্দ্ৰটো চুজ কৰি লোৱাৰ পিছত কাষত থকা ৰাইট চাইডে থকা নেক্সট বুটাম এটা আছে, এই ৰাইট চাইডে থকা নেক্সট বুটামটো আপুনি ইয়াত ক্লিক কৰি দিব। তাৰপিছত আপুনি ইয়াত বাছনি কৰি ল'ব লাগিব মোবাইল নং আৰু ইমেইল আইডি, কিয়নো আপোনাৰ আধাৰ কাৰ্ডৰ লগত মোবাইল নং আৰু ইমেইল আইডিটো আপডেট কৰিব লাগিব। ইয়াত আপুনি মোবাইল নং এটা দি দিব, যিটো আধাৰ কাৰ্ডৰ লগত লিংক কৰিব খোজে। ইয়াৰ পিছত ইয়াত কেপচাটো ফিল আপ কৰি এই কেপচাটো ফিল আপ কৰি দিব আৰু চেণ্ড OTPত ক্লিক কৰি দিব। আপোনাৰ মোবাইল নঙত এটা OTP পাব, সেই OTPটো ইয়াত দি দিব। এটা OTP পাব, নিশ্চয় এটা OTP পাব আৰু সেই OTPটো ইয়াত ফিল আপ কৰি দি দিব। ইয়াৰ পিছত ভেৰিফাই OTPত ক্লিক কৰিব। আপোনাৰ মোবাইল নংটো ভেৰিফাই হৈ যাব আৰু ইয়াত আহি যাব। আৰু ইয়াৰ পিছত আপুনি ইয়াত এটা ইমেইল আইডি দিব, যিটো আপোনাৰ আধাৰ কাৰ্ডৰ লগত লিংক কৰিব খোজে। ইয়াত হয়তো আপুনি এটা এমাউণ্ট দেখিছে, ওপৰত আছে, এমাউণ্টটো চাই লওক। 50 টকা এটা পে' কৰি দিব লাগিব। দেখিছেনে আপোনালোকে? এইটো 50 টকা পে' কৰি দিব লাগিব। তাৰপিছত এমাউণ্টটো চাব আগতে, তাৰপিছত নেক্সট কৰি দিব। আমি নেক্সট কৰি দি দিম। সন্মুখত এখন এপইণ্টমেণ্ট ডেটৰ কেলেণ্ডাৰ নিশ্চয় দেখিছে। ইয়াত যিমানবোৰ ৰেড কালাৰৰ বাকচ আছে সেইবোৰ এভেইলেবল নাই, কিন্তু হোৱাইট কালাৰৰ বাকচবোৰ এভেইলেবল আছে। ইয়াত 26 কোনো ডেট এভেইলেবল নাই, 27তো ডেট কোনো এভেইলেবল নাই, তেতিয়াহ'লে 28তো কোনো ডেট এভেইলেবল নাই। কিন্তু আমি 29 চিলেক্ট কৰিম। ইয়াত কিছুমান ডেট এভেইলেবল আছে, কিন্তু আপোনাৰ পচন্দ মতে ডেট যদি নাই, তেতিয়াহ'লে আপুনি 30 জুনো ল'ব পাৰে। তেতিয়াহ'লে আমি 30 জুন চিলেক্ট কৰিম। ইয়াত 30 জুন চিলেক্ট কৰাৰ পিছত এটা সময় পাইছোঁ আমি 10:10 পৰা 10:30 ভিতৰত আমাৰ এপইণ্টমেণ্ট ফিক্স হৈ গৈছে। আপোনালোকে ইয়াত দেখিছে। ভিডিঅ'টো অলপ স্কিপ নকৰিব আৰু অকণমান সময় আছে। ইয়াৰ পিছত আমি নেক্সট কৰি দি দিম।
নেক্সট কৰি দিয়াৰ পিছত আপোনাৰ সকলো তথ্য ইয়াত আহি যাব এবাৰ পঢ়ি চাব আৰু পঢ়ি চোৱাৰ পিছত সাবমিট কৰি দি দিম সাবমিট কৰি দিয়াৰ পিছত এখন নটিফিকেশ্যন আহিব সেই নটিফিকেশ্যন একবাৰ পঢ়ি চাব ইয়াত এবাৰ আপলোড কৰাৰ পিছত আৰু পুনৰ এডিট কৰিব নোৱাৰিব তেতিয়াহ'লে আমি ইয়াত ওকে কৰি দি দিলো ওকে ইয়াত এপইণ্টমেণ্টৰ কাৰণে পেমেণ্ট কৰিব লাগিব আৰু পেমেণ্টত ওকে কৰি দিব ইয়াত অনলাইনত ক্লিক কৰিব আপুনি যদি বিচাৰে পে ইউজ কৰিব পাৰে য'ত ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড ইণ্টাৰনেট বেংকিং আৰু ইউপিআইৰ অপশ্যন পাই যাব আপোনাৰ যদি ডেবিট কাৰ্ড আছে ডেবিট কাৰ্ড চুজ কৰিব ইউপিআই থাকিলে ইউপিআই চুজ কৰিব ইয়াৰ পিছত ইউপিআইৰ পিছত কি থাকিব ইউপিআই চুজ কৰিলে এইটো তলত ইউপিআই আছে নেক্সট মেক পেমেণ্টত ক্লিক কৰি দি দিব তাৰপিছত আপুনি ইয়াত ইউপিআইত ক্লিক কৰিব ইয়াত আৰু চুজ কৰিব কোনটো ইউপিআই এপ্লিকেশ্যন আপুনি ইউজ কৰে ইয়াত ভীম ফোনপে গুগল পে আছে ইয়াত ভীমত ক্লিক কৰিম আৰু ইয়াত আইডি দি দিম আৰু ইয়াত নিজৰ আইডিটো দি দিম আৰু ভেৰিফাই ক্লিক কৰিম ভেৰিফাই হোৱাৰ পিছত প্ৰচিড কৰি দি দিম প্ৰচিড কৰাৰ পিছত আপোনাৰ এপ্লিকেশ্যনটোত এটা নটিফিকেশ্যন পাব এপ্লিকেশ্যনটোত পেমেণ্ট হোৱাৰ পিছত আপোনাৰ সন্মুখত এখন স্ক্ৰীন দেখা পাব ইয়াত দুটা অপশ্যন পাব য'ত পেমেণ্ট আৰু ৰিচিপ্টটো ডাউনলোড কৰিব পাৰিব আৰু ইয়াত এপ্লিকেশ্যন ফৰ্ম ডাউনলোড কৰিব পাৰিব আপোনালোকে PDF যোগে বা ডাউনলোড কৰি সেইবিলাক কম্পিউটাৰ দোকানত যাই জেৰক্স কৰিও উলিয়াই ল'ব পাৰিব আপোনাৰ এপ্লিকেশ্যনটোত যিটো এপইণ্টমেণ্ট ডেট দিয়া আছে সেই ডেট মতে আপুনি আপোনাৰ ওচৰৰ আধাৰ সেৱা কেন্দ্ৰত যাব তাত গৈ আপুনি অকমানো সময় ৰখিব নালাগে কিয়নো আপুনি আগতে এপইণ্টমেণ্ট লৈ থৈ দিছে আৰু তাত গৈ খালি আপুনি আপোনাৰ বায়োমেট্ৰিক স্কেন দি দিব আৰু আপোনাৰ মোবাইল নং আৰু ইমেইল আইডি 48 ঘণ্টাৰ ভিতৰত আপডেট কৰি দি দিয়া হ'ব ধন্যবাদ সো ফ্ৰেণ্ড আই হোপ এই ভিডিঅ'টো আপোনালোকৰ অকমান হ'লেও ভাল লাগিছে আৰু আপোনালোকে ইয়াৰ পৰা অকমান হ'লেও কিছু শিকিব পাৰিছে যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দি দিব আৰু কাষত থকা নটিফিকেশ্যন বেলটো টিং কৰি দি দিব ধন্যবাদ জয় আই অসম